মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিবলৈ লৈছো চতুৰ্থ শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ মোৰ দেশ ভাল শীৰ্ষক কবিতাটিৰ আমি কিছু ব্যৱহাৰিক ব্যাকৰণৰ সম্পৰ্কে আলোচনা কৰিম। তোমালোকে পৃষ্ঠা নম্বৰ 3 উলিয়াই ল'বা। ইয়াৰ আগৰ অংশ আমি আগৰ ভিডিঅ'ত আলোচনা কৰিছিলোঁ। এতিয়া আমি 3 নম্বৰ পৃষ্ঠাৰ খ অংশ আলোচনা কৰিবলৈ লৈছোঁ। তাত দিয়া আছে জানো আহা। মোৰ দেশ সকলোতকৈ ভাল। ইয়াৰ অৰ্থ হৈছে কবিয়ে পৃথিৱীৰ আন দেশবোৰৰ লগত তুলনা কৰি নিজৰ দেশখন সকলো দেশতকৈ ভাল বুলি কৈছে। এনেদৰে বহুতৰ লগত দোষ গুণৰ তুলনা কৰিবলৈ বাক্যবোৰত আমি সকলোতকৈ, সবাতকৈ বা আটাইতকৈ আদি শব্দবোৰ ব্যৱহাৰ কৰোঁ। গতিকে এতিয়া সকলোতকৈ, সবাতকৈ, আটাইতকৈ আদি শব্দ ব্যৱহাৰ কৰি তলৰ বাক্যকেইটি সম্পূৰ্ণ কৰা। তোমালোকে তাত চাবা, মই স্ক্ৰীনতো দি দিছোঁ। কত ভাৰতৰ নদীবোৰৰ ভিতৰত গংগা সবাতোকৈ দীঘল আৰু ব্ৰহ্মপুত্ৰ সবাতোকৈ বহল। ইয়াত খালী ঠাইত সবাতোকৈ ব্যৱহাৰ কৰিব পাৰিম। মাজুলী পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ নদীদ্বীপ। ইয়াত আমি আটাইতকৈ শব্দটো ব্যৱহাৰ কৰিব পাৰিম খালী ঠাইত। কাজিৰঙাৰ জীৱ-জন্তুবিলাকৰ ভিতৰত এশিঙীয়া গড় সকলোতকৈ আপুৰুগীয়া। ইয়াত আমি সকলোতকৈ শব্দটি ব্যৱহাৰ কৰিব পাৰিম। আনৰ বস্তুৰ প্ৰতি লোভ কৰা সবাতোকৈ বেয়া গুণ। গতিকে ইয়াত আমি সবাতোকৈ শব্দটো খালী ঠাইত ব্যৱহাৰ কৰিব পাৰিম। গতিকে আমি গম পালো যে দুটা বস্তুৰ মাজত তুলনা কৰাৰ কাৰণে আমি এই শব্দবোৰ ব্যৱহাৰ কৰোঁ। এতিয়া আমি পৃষ্ঠা নম্বৰ 4লৈ আগবাঢ়িছোঁ। তোমালোকে কিতাপত উলিয়াই ল'বা। তাৰ প্ৰথমতে দিয়া আছে জানো আহা। তুলনা সাধাৰণতে দুটা বা তাতকৈ অধিকৰ মাজত হয়। আমি যে তুলনা কৰি কথা কওঁ, আমি সাধাৰণতে দুটা বস্তু বা তাতকৈ বেছি বস্তুৰ মাজত তুলনা কৰোঁ। আৰু তেনেক্ষেত্ৰত এই তুলনাটো কিহৰ ওপৰত হয়? দোষ, গুণ, কম, বেছি এনেকুৱা বস্তু বুজাবৰ কাৰণে আমি তুলনা কৰোঁ। আৰু তেতিয়া আমি সেই শব্দটোৰ লগত তকৈ যোগ দি তুলনা কৰা হয়। যেনেকে ইয়াত দিয়া আছে, চাবা। ৰীতা ভনিতাতকৈ, ভনিতা তাৰ লগত আছে তকৈ, হয়নে? গতিকে ৰীতা ভনিতাতকৈ ধুনীয়া। দ্বিতীয় বাক্যটো দিছে তোলা লোতকৈ পাতল। ইয়াৰ লোৰ লগত তকৈ যোগ হৈছে। গতিকে তোলা লোতকৈ পাতল। 3 নম্বৰ বাক্যটো দিছে নাই মোমাতকৈ কণা মোমাই ভাল। ইয়াত মোমাই শব্দটোৰ লগত তকৈ যোগ হৈছে। এতিয়া তোমালোকে এটা তুলনামূলক বাক্য কেনেকুৱাকে লিখে সেই সম্পৰ্কে এটা ধাৰণা পালা। আমাক তলত কেইটামান খালী ঠাই দিয়া আছে, সেইকেইটা তোমালোকে নিজে কৰাৰ চেষ্টা কৰা। আস্তনা ঠাইত তকৈ ব্যৱহাৰ কৰি লিখা আৰু পঢ়া। এইকেইটা তোমালোকে 3টা বাক্য দিয়া আছে, নিজে কৰিবা। অসমৰ আটাই ডেছ দীঘল নদ ব্ৰহ্মপুত্ৰ। ইয়াত কি হ'ব লিখিবা। মাজুলী আটাই ডেছ ডাঙৰ নদীদ্বীপ। এইটো লিখিবা। মাউণ্ট এভাৰেষ্ট সকলো ডেছ ওখ শৃংগ। এই ডেছ কেইটাত তকৈ লিখি নতুনকৈ লিখিলেই হ'ল। ইমানটোৱে কথা। পদ্যটোত সকলো দেশত কৰি মোৰ দেশ ভাল বুলি কবিয়ে নিজৰ দেশখনক আন দেশৰ লগত তুলনা কৰিছে। এনেদৰে তুলনা কৰোঁতে কবিয়ে তকৈৰ সলনি ত কৰি ব্যৱহাৰ কৰিছে। গতিকে আমি ইয়াত যেনেকে সবাতকৈ বুলি কোৱা নাই, সবাত দেশত কৰি দেশত
কৈ বুলি কোৱা নাই, দেশত কৰি বুলি কৈছে। গতিকে সেই ত কৈ সলনি ইয়াত ত কৰি ব্যৱহাৰ হৈছে। এতিয়া আমি শব্দৰ খেল খেলোৱা শীৰ্ষক তলৰ অংশ আমি আলোচনা কৰিবলৈ লৈছো। মনত ৰাখিবা, উঙ, নিয়, মূৰ্ধন্য ন, ৱাব্য, য় আৰু খন্ত্যত্ব, অনুস্বৰ, বিসৰ্গ, চন্দ্ৰবিন্দু এইকেইটা আখৰেৰে আৰম্ভ হোৱা শব্দ অসমীয়া ভাষাত নাই। তাৰমানে ওপৰত যিকেইটা বৰ্ণৰ কথা কোৱা হ'ল, ব্যঞ্জন বৰ্ণৰ যিকেইটা কোৱা হ'ল, সেই ব্যঞ্জন বৰ্ণ কেইটাৰে কোনো ধৰণৰ শব্দ আৰম্ভ নহয়। চন্দ্ৰবিন্দু অকলে কেতিয়াও নবহে, ই সদায় স্বৰধ্বনিৰ লগত যুক্ত হৈ থাকে। অৰ্থাৎ আমি চন্দ্ৰবিন্দু থকা শব্দক অকমান নাকেৰে উচ্চাৰণ কৰিব লাগে। গতিকে খেলতে শব্দৰ শেষত যদি উক্ত আখৰকেইটা আহে, তেনেহলে খেলখন আকৌ আৰম্ভ কৰি খেলিবা। অৰ্থাৎ আমাক ইয়াত কি খেলিব দিছে, দুটা শব্দ ইয়াত লিখি দিয়া আছে। তলৰ যিখন বাকচ কিছুমান দিয়া আছে কাৰচিন দি পেলাই। গতিকে প্ৰথম বাকচটোত লিখা আছে ভত আকাৰে ভা ল, ভাল। তাৰ দ্বিতীয় বাক্যটো ল দন্ত্য ত আকাৰে তা, লতা। অৰ্থাৎ ইয়াত যিটো আখৰ প্ৰথম শব্দটোৰ যিটো আখৰ শেষ হৈছে, প্ৰথম শব্দটো যিটো আখৰেৰে শেষ হৈছে, দ্বিতীয় শব্দটো সেইটো আখৰেৰে ষ্টাৰ্ট হ'ব লাগিব, আৰম্ভ হ'ব লাগিব। যেনেকে প্ৰথম শব্দটো আছিলে ভটাকাৰে ভা ল, লৰে শেষ হ'ল। গতিকে দ্বিতীয় শব্দটো লৰে আৰম্ভ হৈছে, ল দন্ত্য ত আকাৰে তা, লতা। এতিয়া তৃতীয় শব্দটো ঠিক তেনেকে দন্ত্য তৰে আৰম্ভ কৰিব লাগিব। এনেকে তোমালোকে গোটেই তালিকাখন পুৰোৱাৰ চেষ্টা কৰা। এইটোৱে নিয়ম, বাকী একো ইমান টান তোমালোকে পাব নালাগে। যদি কিবা অসুবিধা হয় নিশ্চয় সুধিব পাৰিবা। গতিকে এই তালিকাখন আৰু বাকী ওপৰৰ যিটো কাৰ্যকলাপৰ কথা ক'লো, এইখিনি তোমালোকে কৰা। আমি ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত ইয়াৰ পৰৱৰ্তী অংশ আলোচনা কৰাৰ কাৰণে চেষ্টা কৰিম। আজিলে ইমানতে সামৰিছো।